নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ এইচ আমছৰ ইউটিউব চেনেলটোলৈ। আজি মই বনাবলৈ লৈছোঁ সহজতে কেনেকৈ আপোনালোকে ঘৰতে গাখীৰৰ পনীৰ বনাব পাৰে সেই ভিডিঅ'টো মই লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাব কেনেকৈ মই বনাওঁ ঘৰতে পনীৰ। গাখীৰখিনি লাহে লাহে গৰম হৈ আছে। মই গাখীৰখিনি গৰম কৰি 1 লিটাৰমান গাখীৰ লৈছোঁ। মই ইয়াত গাখীৰখিনি গৰম হৈ আছে। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গাখীৰখিনি গৰম হৈ যোৱাৰ লগে লগে মই ইয়াত মিহলাম এতিয়া ভিনেগাৰ। আপোনালোকৰ লগত ভিনেগাৰ নাথাকিলে আপোনালোকে নেমুৰ ৰসো ল'ব পাৰিব। ভিনেগাৰ দিয়াৰ লগে লগে ধুনীয়াকৈ ফাটি গ'ল গাখীৰখিনি। ধুনীয়াকৈ পনীৰখিনি ওলাব এতিয়া। চাওক পনীৰ আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই দেখুৱাম নেক্সট প্ৰচেছটো। গেছটো মই অফ কৰি দিওঁ। এতিয়া পনীৰখিনি চাকিবৰ কাৰণে মই চৰিয়া এটা লৈ লৈছোঁ। তাত মই ধুনীয়া চাফা কাপোৰ এখন দি দিম। এতিয়া চাফা বগা কাপোৰ এখন লৈ লৈছোঁ, গামোচা। ইয়াত মই চাকি দিম পনীৰখিনি। ধুনীয়া পনীৰ ওলাইছে আমাৰ। এতিয়া পানীখিনি এনেকৈ চাকি দিব লাগিব আৰু এই টেঙা পানীটো পেলাই দিব লাগিব। দেখিছে কিমানখিনি পানী ওলাইছে পনীৰৰ পৰা। এতিয়া আমি এইখিনি পানী পেলাই দিম। এতিয়া চাওক পনীৰখিনিত মই আকৌ চাফা পানীৰে ধুই দেখুৱাই দিম আপোনালোকক। এইখিনি ধুই ল'ব লাগিব ভালকৈ। ধুই ল'লে তেতিয়া এই ভিনেগাৰ দিয়া টেঙা ভাৱটো নাথাকিব। পনীৰখিনি অকণমান ভাঙি দিবলৈ চেষ্টা কৰিছোঁ, তেতিয়া মাজত থকা টেঙা ভাৱটো আঁতৰি যাব। এতিয়া মই আকৌ পানীখিনি চাকি দিম। এইখিনি পানী পেলাই দিম এতিয়া। এতিয়া মই আকৌ এবাৰ ধুই দিম এইখিনি পনীৰখিনি। চাফা পানীৰে আকৌ এবাৰ ধুই দিম। দুবাৰ ধুলোঁ মই। হৈ গ'ল। এতিয়া আকৌ চাকি দিম এইখিনি। চাওক মই পনীৰখিনি বান্ধি ল'লোঁ ধুনীয়াকৈ। বান্ধি লৈ এনেকৈ অকণমান চেপি দিবলৈ চেষ্টা কৰিম। এনেকৈ চেপি দিব লাগিব অকণমান হাতৰ। এনেকৈ অকণমান চেপেটা কৰিবলৈ চেষ্টা কৰিম। দেখিছে আপোনালোকে পানী ওলাই আছে। এইখিনি মই অকণমান সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম। 2-3 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। তেতিয়া পানীটো নাইকিয়া হৈ শুকাই যাব। তেতিয়া কাটিবলৈ সুবিধা হ'ব। এয়া দেখিছে। এয়া আপোনালোকক মই 2 ঘণ্টা ফ্ৰিজত থোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হয়। এইখিনি মই কাটি দেখুৱাই দিম। তেতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰাকৈ লাষ্টলৈ শেষলৈকে চাব। এয়া চাওক 2 ঘণ্টা ফ্ৰিজত থোৱাৰ পিছত মই পনীৰখিনি উলিয়াই আনিলোঁ। এতিয়া ধুনীয়াকৈ পনীৰখিনি অলপ টান হৈ গ'ল। এতিয়া মই আপোনালোকক কাটি দেখুৱাই দিম। ধুনীয়া হৈ গৈছে, কোমল কোমল।
পনীৰখিনি একদম ৰেডি হৈ গ'ল খাবলৈ ধুনীয়া হৈ গৈছে। এছা ধুনীয়া হৈ গৈছে খাবলৈ। আপোনালোকেও এনেকৈ ঘৰতে তৈয়াৰ কৰিব পাৰিব পনীৰ। আৰু ঘৰত তৈয়াৰ কৰিবলৈ ইমান বিশেষ কষ্ট নহয়, সহজতে তৈয়াৰ কৰিব পাৰি। আপোনালোকে চেষ্টা কৰি চাব এবাৰ। ধন্যবাদ।